নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেল জেলমেল জোনাকৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই একেবাৰে সহজ এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ বাবে আমি 2টা আলু বইল কৰি পিটিকা কৰি লৈছোঁ আৰু অকণমান পিঁয়াজ আৰু জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া আমি ইয়াতে অকণমান সৰিয়হৰ তেল দি তাত পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ। তাৰপিছত ইয়াতে মই আগৰ আলুৰ চপৰ ভিডিঅ'টোত দেখুওৱাৰ দৰে আলুখিনি দি ইয়াতে নিমখ, হালধি আৰু অকণমান জিৰা জালুকৰ গুড়ি দি এইখিনি ধুনীয়াকৈ অকণমান ৰঙচুৱা কালাৰ এটা অহালৈকে আমি ভাজি লওঁ। এতিয়া আমি এখন বেলনাত বেলি লৈ স্লাইচ লৈ লৈছোঁ। তাত ঠিক আলুৰ চপত বনোৱাৰ দৰে আলুখিনি বনাই লৈ এনেদৰে স্লাইচেৰে ৰোল এটা বনাই লৈছোঁ। অকণমান এনেদৰে দেখিছে নহয়, ধুনীয়াকৈ এনেদৰে বনাই লৈছোঁ। লৈ এতিয়া ইয়াতে অকণমান বেচনত পানী আৰু অকণমান নিমখ মিক্স কৰি লৈছোঁ। লৈ এই ৰোলটো বেচনখিনি লগাই ধুনীয়াকৈ চাৰিওফালে বেচনখিনি লাগিবলৈ দিছোঁ। দি বিস্কুটৰ গুড়ি লৈ লৈছোঁ আৰু ইয়াতে ধুনীয়াকৈ লগাই যিকোনো বিস্কুটৰ গুড়ি লৈ ল'লেও হৈ যাব। এতিয়া আমি এইখিনি ৰিফাইন তেল গৰম হ'বলৈ দি তাত ধুনীয়াকৈ ভাজি লওঁ। দিয়াৰ লগে লগে ওলটাই নিদিওঁ, কাৰণ এইটো ভাঙি যোৱাৰ চান্স থাকে। তো এটা ছাইড হোৱাৰ পিছত আনটো ছাইড হ'বলৈ আমি এইখিনি ওলটাই দিওঁ। এয়া এইখিনি হৈ গ'ল। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। লগতে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।